নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মুনু শইকীয়া আজি মিনি ব্লগ এটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'তে শেষলৈ চাব, লগতে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। খুবেই নেচাৰেল জেগা এটাত গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। আৰু কোন কোন গৈছোঁ, কাৰ লগত গৈছোঁ, ক'ত গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়া নিশ্চয় গম পাব। খুবেই ধুনীয়া জেগা হয়, আপোনালোকে ভিডিঅ'টোত চাগে দেখিছে কেৱল সেউজীয়া আৰু সেউজীয়া নেচাৰেল যি প্লেচ হয়, পিকনিক প্লেচ দেখিছেনে? এখন তিনিজন এই জেগাটোৰ বোলে মাজে মাজে মানে বনৰীয়া জীৱ জন্তু ওলায়। দেখিছেনে? খুবেই ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ হয়, আপোনালোকেও আহিব পাৰে। আৰু এইটো পিকনিক প্লেচে হয়, মানুহবোৰ জানুৱাৰী খুব বেছি থাকে। এবাৰো অলপ আনচিজন হয়, বাৰিষা কাল, পানীও অলপ বাঢ়িছে এতিয়া। আপোনালোকে বাৰু ভিডিঅ'টো চাই চাব দেই। আমি এতিয়া সেই জেগাখিনি আহি পাই গ'লোঁ, মানে গেট হয়, তাৰ পৰা আমি টিকেটটো সংগ্ৰহ কৰিব লাগিব। আমি ইয়াত টিকেটটো লৈ ল'লোঁ, গেট পাছ হয়। ইয়াতে আপোনালোকে টিকেটটো ল'ব পাৰিব। এতিয়া আমি গেট পাছটো লৈ ভিতৰলৈ আহি গ'লোঁ। দেখিছেনে? একদম যেতিয়াৰ পৰা আপোনালোকক দেখাইছোঁ তেতিয়াৰ পৰা কেৱল সেউজীয়া আৰু সেউজীয়া, মানে খুবেই মানে ধুনীয়া আৰু ঠাইটুকুৰা। আপোনালোকে চাগে দেখিয়ে গম পাইছে ইমান ধুনীয়া সেউজীয়াৰ মাজত আমি আছোঁ। তাতে কি ক'ম আৰু, মানে ক'ব ভাষাই নাই আৰু। বুলি এইটো প্লেচ হয়, ইমান ধুনীয়া প্লেচ। ইয়াত মানে কি ক'ম, ইয়াত হাতী ওলাই বুলি কৈছে, আমি হাতী পাওঁ নাপাওঁ নাজানো। জেগাটো চাই ভাল লাগিলে, কিন্তু ইয়াত বৰ্তমান আৰু আশীৰ্বাদ অলপ কমেই হৈ গ'ল। দেখিছেনে? আপোনালোকে মানুহবোৰে খানা খাই আছে, এফালে পূৰা পাৰ্টি কৰি আছে। দেখিছেনে বাৰু? বহিবৰ কাৰণে ঠাই বিচাৰি বিচাৰি ঠাই টুকুৰা পাই গ'লোঁ। বহি এতিয়া আমি খাবৰ কাৰণে আৰম্ভ কৰি দিছোঁ। এইবোৰ খাবৰ কাৰণে ৰখি আছে, এইফালে খাই আছে। মেইন বস্তু এনাৰ্জি ড্ৰিংকছ, মানে এইটো ভূটানৰ পিয়'ৰ বিয়েৰ। এয়া বিয়েৰ বাকী আছে, চাওঁ বিয়েৰটো দেখাই দিয়াচোন। দীপ দেখাই দিয়া, দীপ বিয়েৰটো দেখাই দিয়া। এইটো ভূটানৰ লোকেল বিয়েৰ, দাম 140 টকা। আমি বৰ্তমান বিয়েৰ খাই আছোঁ।
মুখাত এইয়া কি সুন্দৰ সুন্দৰ বিয়া খাই থাকা আৰু চাৰিওফালে পাহাৰ ন দুখন পাহাৰৰ মাজত আছোঁ যদি ইয়াত পানী থাকিলে এইটো লেক বুলিয়ে ক'লে হয় কিন্তু পানী নাই এটা নদীৰ নিচিনাকৈ গৈছে আমি আহি কিনে ফটো উঠিব লাগি গ'লোঁ আৰু দেখিছেনে মই প'ষ্ট পূৰা দি আছোঁ ইফালে তাই অকলে অকলে উঠি আছে ফটো এখন ফটো উঠলি না ভালো এতিয়া আমি ঘৰলৈ বুলি আহিলোঁ বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে